আই, তোমাৰ 70 বছৰীয়া দেহাখনেৰে জানো এতিয়া কাম কৰিব পাৰি? তুমি যে মোক কৈছিলা বাৰে বাৰে এইখন ঘৰত বোৱাৰী এজনী লাগে বুলি। সেয়ে আজি চোৱা আই, চীনৰ যুৱতীৰ লগত প্ৰেমত পৰিছো। তাই মোৰ প্ৰেমত পৰিছে। আপুনি জানে তাইৰ প্ৰেমত পৰি সুন্দৰ উপসুন্দৰৰে কিমানজনৰ চাহ গ'ল? বেলেগৰ বিষয়ে মই নাজানো, কিন্তু তাই মোক খুব প্ৰেম কৰে। মোৰ প্ৰতিটো উশাহে নিশাহে কেৱল তাই। কিন্তু দুখ নকৰিবি আই, আমাৰ বিয়াত তোক নিমন্ত্ৰণ নকৰো। বিয়াখন ৰহস্য সমাদিত ঠাইত পাতিয়েই ইটোপৰিত সংসাৰ পাতিমগৈ।